সো গাইজ কোনেও ভবা নাছিলে এনেকুৱা প্ৰলয়ংকাৰী বানপানী আমাৰ অসমত আহিব। অসমতো এনেতো নামনি অসমত হৈ থাকে বানপানী, কিন্তু সেইখিনি ঠাইত য'ত আগে পিছে কেতিয়াও বানপানীয়ে নহয় তেনেকুৱা ঠাইত মানে এনেকৈ ইমান প্ৰলয়ংকাৰী বানপানী আহিব। সকলো ধৰণৰ সা সম্পত্তি, গাড়ী, মানুহ, গৰু, ছাগলী সকলো যেন মানে নাইকিয়া হৈ গৈছে। তো এনেকুৱা প্ৰলয়ংকাৰী বান আৰু যদি কেতিয়াও নাহে তাৰ বাবে কামনা কৰিছোঁ। লগতে আহক এই ভিডিঅ'টো চাওঁ। বানপানী কেৱল পানী নহয়, হাজাৰ হাজাৰ জীৱনৰ কান্দোন। কেতিয়াবা ভাবিছেনে এটা দুৰ্যোগে মানুহৰ জীৱনটো কেনেকৈ নিমিষতে সলনি কৰি দিয়ে? বানপানী কেৱল পানী নহয়, ই কাৰোবাৰ ঘৰ, কাৰোবাৰ সপোন, কাৰোবাৰ আপোনজন, আনো কাৰোবাৰ গোটেই জীৱনটো উটুৱাই নিয়ে। এই বানত কোনোবাই নিজৰ দেউতাকক হেৰুৱালে। মাত্ৰ এটা মমবাতি আনিবলৈ যোৱা দেউতাকজন আৰু ঘৰলৈ উভতি নাহিল। এটা পৰিয়ালৰ পোহৰ চিৰদিনৰ বাবে বন্ধ হৈ গ'ল। কোনোবাই নিজৰ ভনীয়েকক হেৰুৱালে। প্ৰবল হতে নিমিষতে কাঢ়ি লৈ গ'ল। মাতৃৰ চিঞৰ, ভাইৰ কান্দোন আৰু অসহায় চকুৰ সন্মুখত সকলো যেন শেষ হৈ গ'ল। কোনোবাই নিজৰ সন্তানক বচাবলৈ গৈ নিজৰ জীৱন দিলে। আন কোনোবাই নিজৰ মৰমৰ কুকুৰটোক বচাবলৈ গৈ পানীত নামি আকৌ যেন ঘৰলৈ উভতিয়েই নাহিলে। আন এজনক বচাবলৈ গৈ নিজৰ জীৱনটো পানীৰ সোঁতত হেৰাই পেলালে। এনে কাহিনী কেৱল বাতৰি নহয়, এইবোৰ বাস্তৱ। এইবোৰ কাৰোবাৰ জীৱনৰ আটাইতকৈ ডাঙৰ বেদনা। কিন্তু এই অন্ধকাৰৰ মাজতো মানৱতাৰ পোহৰ জ্বলি আছে। আজি অসংখ্য মানুহে নিজৰ সুবিধা নাচাই অন্যৰ বাবে আগবাঢ়ি আহিছে। খাদ্য লৈ আহিছে, পানী লৈ আহিছে, ঔষধ, কাপোৰ, নাও আৰু বুকুত লৈ আহিছে সাহস। সামাজিক মাধ্যমৰ জৰিয়তে বহুত মানুহে সহায়ৰ আহ্বান জনাইছে আৰু বহুতে নিজ হাতে বানপীড়িতৰ ওচৰ পাইছে। এই সময়ত বহু পৰিচিত ব্যক্তিয়ে মানুহৰ কাষত থিয় দিছে। আমাৰ অসমৰ আমি সকলোৱে চিনি পোৱা মৰমৰ ডিম্পু দা, বিকাশ চেত্ৰী দা, বিকাশ দা, সময় গগৈ দাদা, পংকজ পাঠক আদিৰ লগতে আৰু বহুতো পাঞ্জাবী ভাই, যিসকল আমাৰ অসমৰেই নহয়, তেখেতসকলকো আমি দেখা পাইছোঁ। লগতে আহিছে হুছেইন মনচুৰী, অনন্যা বেইলাৰ নিচিনা বহুতো স্বেচ্ছাসেৱক সংগঠন আৰু অগণন সাধাৰণ মানুহে হাত বঢ়াইছে এই বানপানীত। কোনোবাই লাখ টকাৰ সামগ্ৰী দান কৰিছে, কোনোবাই নিজৰ সময় দিছে, কোনোবাই নিজৰ গাড়ী, কোনোবাই নিজৰ নাও আৰু কোনোবাই যেন দুই হাতে নিজে আগবাঢ়ি যাই সহায় কৰিছে। মনত ৰাখিব, সহায় কেৱল টকাৰে নহয়, এটা এমুঠি চাউল, এবটল পানী, এযোৰ কাপোৰ বা এটা সান্তনাৰ কথাও হ'ব পাৰে। এইবোৰ কাৰোবাৰ জীৱনৰ বাবে জীৱনৰ সমান মূল্যৱান হ'ব পাৰে। গতিকে আহক আমি কাকো দোষ নিদিওঁ আৰু কেৱল মানুহৰ কাষত থিয় দিওঁ। কাৰণ দুৰ্যোগে ধৰ্ম নাচায়, জাতি নাচায়, ধনী দুখীয়া নাচায়। সেইবাবে আমিও মানুহক কেৱল মানুহৰ লগৰী হিচাপে চাব লাগিব। যদি আপুনি এই ভিডিঅ'টো চাই আছে, মোৰ আপোনালোকলৈ এটা অনুৰোধ, যিমান পাৰে সিমান সহায় কৰক। নোৱাৰিলে অন্তত এটা প্ৰাৰ্থনা কৰক। হয়তো আপোনাৰ এটা সৰু সহায় কাৰোবাৰ জীৱনৰ নতুন আশাৰ পোহৰ জ্বলাব পাৰে। সকলো বানপীড়িত পৰিয়াললৈ আমাৰ আন্তৰিক সমবেদনা আৰু যিসকলে নিজৰ জীৱনকো তুচ্ছ কৰি আনক বচাবলৈ আগবাঢ়ি আহিছে, তেওঁলোকক সশ্ৰদ্ধ প্ৰণাম। লগতে আৰু এটা কথা ক'বলৈ ওলাইছোঁ, আজি ময়ো কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে মানে প্ৰতিষ্ঠিত হ'বলৈ বিচাৰোঁ। কিন্তু বৰ্তমানলৈকে মই তেনেকৈ গ্ৰ' হোৱা নাই বা এতিয়ালৈকে মই মনিটাইজ হোৱা নাই বা যিয়ে নহওক। কিন্তু মই আৰ্থিকভাৱে যিখিনি পাৰোঁ মই ঘৰত থাকি হ'লেও মই অনলাইন যোগে সহায় কৰিছোঁ। মোৰ ফালৰ পৰা যি অকণমান পাৰোঁ সেয়া সহায় কৰিছোঁ। চ' গাইজ প্লিজ ছাপোৰ্ট মি, যাতে ময়ো গ্ৰ' কৰিব পাৰোঁ আৰু অনাগত সময়ত আপোনালোকৰ বিপদসমূহত যাতে ময়ো আনসকল ইনফ্লুৱেঞ্চাৰৰ দৰে আপোনালোকক হেল্প কৰিবলৈ ওলাই যাব পাৰোঁ। চ' গাইজ প্লিজ ছাবস্ক্ৰাইব মাই চেনেল আৰু ছাপোৰ্ট কৰক মোকো, যাতে মই মোৰ প্ৰতিশ্ৰুতি ৰাখি সঁচাকৈ বানপীড়িতসকলৰ নিচিনা আন দুৰ্যোগ বা যিয়ে নহওক সকলোৰে আগত যাতে অসহায় সকলোবোৰ ব্যক্তিৰ লগত যাতে মই সহায়ৰ হাত হিচাপে থিয় হ'ব পাৰোঁ ভৱিষ্যতে। আৰু লগতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে চলি থকা বান অতি সোনকালে নাইকিয়া হৈ যায় আৰু তাত থকা লোকসকললৈ সুখৰ হাইটি যেন অতি সোনকালে উভতি আহে। ধন্যবাদ।